নমস্কাৰ বন্ধুসকল, মই প্ৰশান্তে আপোনালোকক মোৰ চেনেল PRB আছামলৈ অশেষ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি চাওঁ বলক বুঢ়িয়াই সাধুৰ এটা গল্প, মালিনী আৰু এজোপা ফুলগছ। এজনী বহুত ধুনীয়া মালিনী আছিল। তাই বৰ যতনকৈ এজোপা ফুলগছ ৰুইছিল। তাই সেই গছজোপাক নিতৌ প্ৰতিপাল কৰে, তথাপিও গছজোপাত ফুল নুফুলে। সেই দেখি তাই এদিন ফুলজোপাক সুধিলে, অ ফুল নুফুল কিয়? গৰুৱে যে আগ খাই মইনো ফুলিম কিয়? তাৰ পাছত মালিনী গ'ল গৰুৰ ওচৰলৈ। অ গৰু ফুল গছৰ আগ খাৱ কিয়? গৰখীয়াই যে গৰু নাৰাখে মইনো নেখাম কিয়? আকৌ গ'ল গৰখীয়াৰ ওচৰলৈ। অ গৰখীয়া গৰু নাৰাখ কিয়? ৰান্ধনীয়ে যে ভাত নিদিয়ে মইনো ৰাখিম কিয়? আকৌ গ'ল ৰান্ধনীৰ ওচৰলৈ। অ ৰান্ধনী ভাত নিদিয় কিয়? খৰিকটীয়াই যে খৰি নিদিয়ে মইনো দিম কিয়? তাই এইবাৰ গ'ল খৰিকটীয়াৰ ওচৰত। অ খৰিকটীয়া খৰি নিদিয় কিয়? মেঘে যে বৰষুণ দিয়ে মইনো দিম কিয়? তাই এইবাৰ গ'ল মেঘৰ ওচৰলৈ। অ মেঘ বৰষুণ দিয় কিয়? ভেকুলীয়ে যে তুৰতুৰাই মইনো নিদিম কিয়? এইবাৰ গ'ল ভেকুলীৰ ওচৰলৈ। অ ভেকুলী তুৰতুৰাৱ কিয়? বোপা ককাৰ নীতিটো মইনো এৰিম কিয়? মই কৰোঁ তুৰ মেঘে গাজে ঘূৰ বৰষুণ আহে হুৰ। জীৱ জন্তু গছ গছনি বচাওক আৰু ইয়াৰ সংৰক্ষণ কৰক। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। ফ্ৰেণ্ডছ, আগন্তুক এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, এই ৰঙা বাটনটো টিভি ছাবস্ক্ৰাইব কৰক, থকা কথা থকা টেলিং বাটনটো দবাই দিয়ক।